মই আজি আপোনালোকক মাছ ভাপত দিয়া দেখুৱাম। যিটো ধৰণে আমি বনাওঁ মাছ ভাপত দিয়াটো, মই সেই ধৰণটোৱে আপোনালোকক দেখুৱাম। যিটোৰ বাবে প্ৰয়োজন মোক এয়া মাছ, এইখিনি সৰিয়হ, পিঁয়াজ আৰু শুকান জলকীয়া বটা, এইখিনিত আপোনাৰ আদা, নহৰু আৰু কেঁচা জলকীয়া বাটিছোঁ। লগত দিবলৈ বিলাহী, ধনিয়া, কেঁচা জলকীয়া আৰু নিমখ, হালধি। এতিয়া মই কেনেকৈ বনাম আপোনালোকক দেখুৱাওঁ। এতিয়া মই প্ৰথম মাছত এই সৰিয়হ, শুকান জলকীয়া আৰু পিঁয়াজ বটাখিনি দিলোঁ। এইডোখৰ মোৰ বাহু মাছ আছিলে আৰু তাতে এতিয়া মই ইয়াত দিছোঁ আদা, নহৰু আৰু কেঁচা জলকীয়া বটা। অকণমান হালধি দিছোঁ আৰু নিমখ সোৱাদ অনুযায়ী। এতিয়া মই এই মছলাখিনি দি খুব ভালকৈ সানি পেলালোঁ মাছখিনি। তাত এতিয়া মই দিম এই বিলাহীখিনি, তাৰ ওপৰতে দিম এতিয়া ফালি ৰখা কেঁচা জলকীয়া, ধনিয়া, এতিয়া ইয়াৰ ওপৰতে মই অকণমান কেঁচা মিঠাতেল দিম। এতিয়া মই ঢাকনা লগাই তাক প্ৰেছাৰ কুকাৰতেই এতিয়া মই কেঁচা তেল দি আকৌ সানি পেলালোঁ। সানি এইখিনি সনা হৈ গ'ল। এতিয়া তাক মই ঢাকনা লগাই প্ৰেছাৰ কুকাৰৰ ভিতৰত দি 10 মিনিটমানৰ বাবে তাক ভাপত সিজিবলৈ দিম। এতিয়া ইয়াত প্ৰেছাৰ কুকাৰত মই 10 মিনিটৰ বাবে তাক ভাপত সিজিবৰ বাবে এৰি দিছোঁ। এয়া হ'ল আপোনালোকৰ মাছ ভাপত দিয়া, যিটো মই বনাই আমাৰ যি ষ্টাইলত আমি বনাওঁ সেই ধৰণে বনাই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে বনাই খাই চাব আৰু কেনেকুৱা পালে মোক জনাব। আৰু মোৰ ফেচবুক পেজটোক লাইক কৰিব, কমেণ্ট দিব আৰু শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। আৰু ইউটিউব চেনেলটোকো পাৰিলে ছাবস্ক্ৰাইব কৰি তাত কমেণ্ট দিব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে নে নাই পোৱা মই নাজানো, জনালে কিন্তু ভাল পাম। ধন্যবাদ। ফেচবুক পেজটোৰ নাম হৈছে তস্ফিয়া কিটচেন আৰু ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি তাৰ বেল আইকনটো দবাব, যাতে মোৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন প্ৰথম পায়। আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ পৰা আৰু আন 10জনেও মোৰ ভিডিঅ'বোৰ দেখা পায়। মই আশা কৰিছোঁ তাকেই। ধন্যবাদ।